হাই বন্ধুসকল নিশ্চয় ভাল মই তোল আপোনালোকৰ চৰম নাইছোঁ মোৰ চেনেল টেক বয় আছমলৈ বন্ধুসকল আজি মই আপোনালোকৰ ওচৰত PDF কেনেকৈ বনাব তাৰ ওপৰত মই এই ভিডিঅ'টো বনাইছোঁ এটা কথা হ'ল 6 চেমৰ এক্সাম আহিছে আৰু এই এক্সামত PDF বনাব লাগিব আৰু PDFত যদি আপোনাৰ কিবা ভুল হয় বা আপুনি যদি নাজানে তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে যাৰ বাবে মই এই ভিডিঅ'টো আনিছোঁ তো বন্ধুসকল কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টি অন্তিমলৈ চাব যদি আপোনালোকে স্কিপ কৰে তেতিয়াহ'লে গম নাপাব যে কেনেকৈ কি কৰে সো বন্ধুসকল আহকচোন ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ পোনপ্ৰথমে আপোনালোকে জানি থওক যে মই আপোনালোকক দুটা মেথড শিকাম এটা হ'ল এপছৰ দ্বাৰা আৰু এটা লগতে অনলাইন যদি আপোনালোকে এপছত প্ৰব্লেম হৈ যায় তেতিয়াহ'লে আপোনালোকে অনলাইনৰ দ্বাৰা PDF বনাব পাৰিব তো সেইটো হ'ল বেকআপৰ কাৰণে আপোনালোকক কৈ দিম প্ৰথমতে আপোনালোকে কি কৰিব প্লে ষ্টৰত যাব প্লে ষ্টৰত যোৱাৰ পিছত আপোনালোকে Adobe Scan বুলি টাইপ কৰিব ADOB Scan তো বন্ধুসকল দেখিবলৈ হৈছে প্ৰথমতে এইটো এটা লিংক আহিছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ওপেন আহিছে মানে ইনষ্টল কৰি মই থৈছোঁ আৰু ইয়াৰে লগে লগে আপোনালোকে আৰু এটা এপছ আপোনালোকে ইনষ্টল কৰি থ'ব বাই চান্স এইটো কাম নকৰিলে সেইটো আপোনালোকে কৰিব লগা হ'ব পাৰে তো ইয়াতে আপোনালোকে সাৰ্চ কৰিব CS স্কেনাৰ তো দেখিবলৈ পাইছে ইয়াতে মই সাৰ্চ কৰিছোঁ CS স্কেনাৰ বা কেম স্কেনাৰ তাৰপিছত তলতে আপোনালোকে দেখিবলৈ পাইছে এইটো লিংক আহি গৈছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে ইনষ্টল কৰি ল'ব ইনষ্টল কৰি লোৱাৰ পিছত এই দুটা কেনেকৈ ইউজ কৰিব লাগে সেইটো আমি চাম তো বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে প্ৰথমে Adobe স্কেনাৰটো আছে নেক্সট কেম স্কেনাৰ তো মই প্ৰথমে Adobe স্কেনাৰটো আপোনালোকক দেখাই আছোঁ সো Adobe স্কেনাৰ আপোনালোকে ক্লিক কৰাৰ পিছত প্ৰথম যেতিয়া আপোনালোকে ইনষ্টল কৰিব তাত আপোনালোকক সুধিব জিমেইল একাউণ্ট নতুবা ফেচবুক নতুবা আপোনাৰ যি একাউণ্ট আছে সেইটো লগত কানেক্ট কৰক তো আপোনালোকে কানেক্ট কৰি দিব জিমেইল নতুবা ফেচবুকেদি কানেক্ট কৰাৰ পিছত এনেকুৱাকৈ আহিব অহাৰ পিছত আপোনালোকে কি কৰিব তো তলত আপোনালোকে দেখিবলৈ পাইছে দুটা অপশ্যন আছে কেমেৰা এণ্ড ইমেজ তো আপোনালোকে কেমেৰাত ক্লিক কৰিব নতুবা যদি আপুনি ফটো আগতে মাৰি থৈ দিয়া আছে তেতিয়াহ'লে ইমেজত ক্লিক কৰিব সো মই কেমেৰাত ক্লিক কৰি আপোনালোকক দেখাই দি আছোঁ তো বন্ধুসকল যেতিয়া মই কেমেৰাত ক্লিক কৰিম ক্লিক কৰাৰ লগে দেখিবলৈ পাব ইয়াতে কেমেৰাৰ যিটো হেৰি আছে এইটো আহি গৈছে সো বন্ধুসকল ইয়াতে মই পেজ 10টা বনাই লৈছোঁ 10টা পেজ বনোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে প্ৰথম এইটো পেজ হয় পেজটো এনেকৈ নিজে নিজে কেপচাৰ কৰি লৈছে লোৱাৰ পিছত আপোনালোকে কি কৰিব পাৰে ওপৰ এনেকৈ কৰ্নাৰত আপোনালোকে এই যিটো সাইজ এইটো মিলাই ল'ব পাৰে তো সাইজটো মিলাৰ পিছত আপোনালোকে ইয়াতে কণ্টিনিউ যিটো অপশ্যন আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব তো মই কণ্টিনিউত ক্লিক কৰি দিছোঁ কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে তলত আহি গৈছে ইয়াতে অপশ্যন এটা আহি গৈছে তো ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে ইয়াতে আপোনালোকৰ যিটো পেজ সেইটো পেজ ইয়াতে আহি গৈছে অহাৰ পিছত আপোনালোকে যদি ভাবে ইয়াতে আৰু ক্ৰপ কৰিব লগা আছে তেতিয়াহ'লে আপোনালোকে তলত দেখিবলৈ পাইছে ক্ৰপ অপশ্যন তাতে আপোনালোকে ক্লিক কৰি ক্ৰপ কৰিব পাৰে আকৌ ৰিক্ৰপ কৰিব পাৰে তাৰপিছত আপোনালোকে যদি ইচ্ছা কৰে ৰোটেট কৰিব পাৰে ৰোটেট যদি ইচ্ছা কৰে তো ৰোটেটটো যদি নকৰে তেতিয়াহ'লে কালাৰত যাব পাৰে কালাৰত যোৱাৰ পিছত বন্ধুসকল আপোনালোকে যে অৰিজিনেল যিটো অপশ্যন আছে অৰিজিনেলত আপোনালোকে ক্লিক কৰিব কাৰণ অৰিজিনেলত ক্লিক কৰি আপোনাৰ যিটো অৰিজিনেল সেইটো থাকিব তো কালাৰত আহি আপুনি অৰিজিনেলটো লৈ ল'ব তাৰপিছত আপোনালোকে এই যিটো PDF এই PDFত যিটো নেক্সট আপোনাৰ পেজবিলাক থাকিব সেইটো এড কৰিবৰ কাৰণে আপোনালোকে তলত দেখিবলৈ পাইছে ইয়াতে এটা অপশ্যন আছে এড পেজ বুলি ইয়াতে আপোনালোকে ক্লিক কৰিব তো মই ইয়াতে ক্লিক কৰি লৈছোঁ ক্লিক কৰাৰ পিছত বন্ধুসকল প্ৰথমত যিটো আপোনালোকে অপশ্যন দেখি লৈছে টেক আনাডাৰ ফটো তো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব তো মই ইয়াতে ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে ইয়াতে নেক্সট যিটো 2 নম্বৰ পেজ মই এনেকৈ লিখি লৈছোঁ আপোনালোকৰ এটা এনচাৰ শ্বীট হ'ব তো মই ইয়াতে লিখি কিনে মই দেখাই দিছোঁ দিয়াৰ পিছত আপোনালোকে ইয়াতে আকৌ কণ্টিনিউ কৰিব কণ্টিনিউ কৰাৰ পিছত তলত যেতিয়া আপোনালোকে ক্লিক কৰিব পেপাৰত আকৌ এইটো আহি গৈছে অহাৰ পিছত আপোনালোকে ইয়াতে আকৌ কালাৰত যাব কালাৰত গৈ যিটো অৰিজিনেল কালাৰ আছে এইটো আপোনালোকে চিলেক্ট কৰি ল'ব চিলেক্ট কৰাৰ পিছত অৰিজিনেল হৈ যাব হোৱাৰ পিছত আকৌ আপোনালোকে এড পেজ কৰিব আকৌ তাৰপিছত ইয়াতে টেক আনাডাৰ ফটো বুলি যিটো অপশ্যন আছে তাতে আপোনালোকে ক্লিক কৰিব তো ঠিক তেনেদৰে আপোনালোকে 3 নম্বৰ যিটো পেজ এনেকৈ আপোনালোকে লৈ ল'ব আপোনালোকৰ ওচৰত আহি যাব এইটো আকৌ আপোনালোকে কালাৰ কৰি অৰিজিনেল কৰি দিব তো অৰিজিনেল কৰাৰ পিছত আকৌ আপোনালোকে সেম পদ্ধতিত এড পেজ কৰিব তো এনেকৈ কৰি আপোনালোকে 10টা পেজ এড কৰি ল'ব সো মই আৰু আপোনালোক দেখাই নাথাকোঁ 10টা পেজ আপোনালোকে এড কৰি দেখাই দিছোঁ তো আপোনালোকে দেখিবলৈ পাইছে মই 10লৈকে 10টা পেজ ইয়াতে মই 1 বাই 1 লৈ লৈছোঁ তো ধৰা হ'ল এইটো 1 নম্বৰটো ফ্ৰণ্ট পেজ 2 নম্বৰটো 2 পেজ 3 পেজ 4 পেজ 5 পেজ এনেকৈ যিটো আছে চিৰিয়েল বাই চিৰিয়েল মই এইটো 10টা পেজ কৰি লৈছোঁ লোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব এই যিটো PDF এইটো ছেভ কৰিব লাগিব এনেকৈ ওপৰত আপোনালোকে দেখিবলৈ পাইছে এইটো হ'ল PDFৰ নাম তো ইয়াতে আপোনালোকে ক্লিক কৰাৰ লগে লগে নামটো চেঞ্জ কৰিব পাৰিব সো মই ইয়াতে ক্লিক কৰি লৈছোঁ তো দেখিবলৈ পাইছে এইটো হ'ল নিজে নিজে ক্ৰিয়েট হৈছে PDFৰ নেম কিন্তু আমি এনেকুৱা নকৰোঁ আমি ইয়াতে নিজা নাম দিম তো ইয়াতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত এইখিনি আমি কাটি ল'ম কাটি লোৱাৰ পিছত REGI ৰেজিষ্ট্ৰেশ্যন নং বুলি লি আমি ৰেজিষ্ট্ৰেশ্যন যিটো নাম্বাৰ হ'ব ধৰা হ'ল মই এটা 1 2 3 4 5 6 7 কিবা এটা
3 4 5 6 7 8 মই এনেকৈ দি লৈছোঁ সো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি ল'ব দিয়াৰ পিছত আপোনালোকে এটা কমা দিব দি আপোনালোকে সাবজেক্ট কোড লিখিব SUB সাবজেক্ট কোড COD সাবজেক্ট কোড লিখাৰ পিছত CODE সাবজেক্ট কোড লিখাৰ পিছত আপোনালোকে সাবজেক্ট কোড হ'ব যেনে ধৰক এডুকেশ্যন আপোনালোকৰ যদি হয় তেতিয়াহ'লে আপোনালোকে EDU হ'ব মানে ইডু হ'ব যদি আপোনালোকৰ মেজৰ হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে লিখিব লাগিব কেপিটেলত লিখিব লাগিব EDU এনেকৈ আপোনালোকে ঘৰ বনাব লাগিব মেজৰ হ'লে M দি কিনে আকৌ আপোনালোকে এনেকৈ কৰিব লাগিব এডুকেশ্যন যদি জেনেৰেল হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে কেপিটেল G লিখিব লাগিব মানে বুজি পাইছে সাবজেক্ট কোডটো আপোনালোকে ইডু M মানে ইডু যদি M দিয়ে তেতিয়াহ'লে মেজৰ হ'ব ইডু যদি G দিয়ে তেতিয়াহ'লে জেনেৰেল হ'ব ঠিক তেনেদৰে আপোনালোকৰ যদি কেমিষ্ট্ৰি হয় তেতিয়াহ'লে ইয়াতে আপোনালোকে ইডুৰ জাগাত আপুনি লিখিব লাগিব CHE হ'ব মানে কেমিষ্ট্ৰি তো CHE হ'ব CHE দিয়াৰ পিছত আপোনালোকে লিখিব লৈছে ইয়াতে GS মানে কেমিষ্ট্ৰি জেনেৰেল আৰু যদি আপোনালোকে ইয়াতে M দিয়ে তেতিয়াহ'লে কেমিষ্ট্ৰি মেজৰ তো এইটোৱে প্ৰচেছ হ'ল সাবজেক্ট কোড দিয়াৰ আৰু যদি আপোনালোকে সাবজেক্ট কোড কি গোটেইকেইটা জানিব বিচাৰে গোটেইখিনি মই আপোনালোকক কম সাবজেক্ট কোড পেপাৰ কোড কি হয় তো সেইভাবে আপোনালোকে কি কৰিব লাগিব আৰু লগতে জিও ইউনিভাৰ্চিটি গোটেইটো আপডেট আৰু যিকোনো কনফিউজন আপোনালোকে যদি দূৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে হোৱাটছআপ গ্ৰুপৰ সেইটো হ'ল মোৰ গ্ৰুপ তো মোৰ আণ্ডাৰত যিখিনি ষ্টুডেণ্ট থাকিব তেওঁলোকক মই টোটেলি গাইড কৰিম যে কেনেকৈ এক্সাম দিব লাগিব কি কৰিব লাগিব টোটেলি গাইড কৰিম এভৰি কুৱেশ্যনৰ এনচাৰ দিবলৈ মই চেষ্টা কৰিম তেতিয়াহ'লে মোৰ হোৱাটছআপ গ্ৰুপত আপোনালোকে যাব পাৰে তো ইয়াৰ পিছত আপোনাৰ তলত দেখিবলৈ অ'কে অপশ্যন আহিছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ধৰক মই কেমিষ্ট্ৰি মেজৰ বুলি লৈছোঁ তো লোৱাৰ পিছত মই ইয়াতে অ'কে কৰি দিছোঁ দিয়াৰ পিছত আপোনাৰ যিটো ওপৰত দেখিবলৈ পাইছে ছেভ PDF বুলি যিটো আহিছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখিবলৈ হৈছে ছেভ এজ PDF বুলি আহি গৈছে তো দেখিবলৈ হৈছে ইয়াতে ছেভ হ'বলৈ ধৰিছে ইয়াতে যিটো আপোনালোকৰ শ্বেয়াৰ অপশ্যন আছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব তো ইয়াতে শ্বেয়াৰত আপোনালোকে ক্লিক কৰাৰ পিছত তো ইয়াৰ পিছত তলত যিটো শ্বেয়াৰ কপি অপশ্যন আপোনালোকে দেখিবলৈ হৈছে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনালোকৰ এটা অপশ্যন আহিব PDF ভিউৱাৰ বা কপি বা লিংক যিকোনো আপোনালোকৰ আহিব পাৰে অহাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰিব কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব এনেকুৱাকৈ আপোনালোকৰ যিটো PDF এই PDFটো এনেকৈ খোল খাব খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব ওপৰত যিটো তিনিটা ডট আছে ইয়াতে আপোনালোকে ক্লিক কৰিব মই ক্লিক কৰি দিছোঁ ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড অপশ্যন আহিছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব তো ডাইৰেক্টলি আপোনালোকৰ ডাউনলোড হৈ যাব তাৰপিছত আপোনালোকে কি কৰিব মিনিমাইজ কৰিব ফাইলত যাব ফাইলত যোৱাৰ পিছত আপোনালোকে ইণ্টাৰনেল ষ্ট'ৰেজত যাব যোৱাৰ পিছত যিটো ডাউনলোড অপশ্যন আছে ডাউনলোড ফাইল তাতে আপোনালোকে যাব যোৱাৰ পিছত আপোনালোকে যিটো ডাউনলোড হেৰি হ'ব এইটো ইয়াতে পাই যাব তো আপোনালোকে দেখিবলৈ পাইছে মই ছেভ কৰিছিলোঁ ৰেজিষ্ট্ৰেশ্যন নং 1 2 3 4 ছাবজেক্ট এইটো দেখিবলৈ পাইছে চ' এইটোৱে হ'ল PDF ফাইল ইয়াতে যে আমি ক্লিক কৰি চাওঁ PDF ফাইলটো ইয়াতে অন হৈ যাব দেখিবলৈ পাইছে তো এই PDF ফাইলটো আপোনালোকে আপলোড দিব লাগিব তো প্ৰথম যিটো হ'ল এইটো আপোনালোকে গম পালে তাৰপিছত আমি চাম CS স্কেনাৰত কেনেকুৱা হয় হ'ল CS স্কেনাৰ ইয়াতে যদি আমি ক্লিক কৰোঁ ক্লিক কৰাৰ পিছত বন্ধুসকল দেখিবলৈ পাইছে এনেকুৱাকৈ আপোনালোকৰ CS স্কেনাৰটো অন হ'ব অন হোৱাৰ পিছত আপোনালোকে ইয়াতে এটা অপশ্যন পাব কেপচাৰৰ ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল আমি দেখিবলৈ পাইছে এইটো হ'ল আপোনালোকৰ পেজ কেপচাৰ কৰাৰ পিছত এইটো পেজ এনেকৈ কেপচাৰ হ'ব হোৱাৰ পিছত আপোনালোকে এডজাষ্ট কৰি ল'ব কোনটো কোড হয় এডজাষ্ট কৰি লোৱাৰ পিছত আপোনালোকে যিটো নেক্সট অপশ্যন দেখিবলৈ পাইছে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এইটো আহি যাব তাৰপিছত এইটো অৰিজিনেলে ৰাখিব ৰখাৰ পিছত ইয়াতে ছেভ যিটো অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ লগত দেখিবলৈ পাইছে এইটো অট'মেটিকেলি PDFত আহি গৈছে তো ইয়াৰ পিছত যিটো নেক্সট আপোনাৰ ইয়াতে খালী ঘৰ আপোনালোকে দেখিব পাব এইটোৱে হ'ব নেক্সট পেজ আপুনি এনেকৈ এড কৰি যাব লাগিব তো নেক্সট পেজটো ইয়াতে ক্লিক কৰাৰ লগে আকৌ নেক্সট পেজটো আপোনালোকে ইয়াতে চেঞ্জ কৰি ল'ব চ' মই নেক্সট পেজটো মই ইয়াতে চেঞ্জ কৰি লৈছোঁ লৈ আকৌ ইয়াতে মই এইটো ফটো লৈ লৈছোঁ লৈ আকৌ মই নেক্সট কৰিছোঁ কৰাৰ পিছত এইটো আহি গৈছে অৰিজিনেলত থাকিল আকৌ আপোনালোকে ইয়াতে ছেভ অপশ্যনত ক্লিক কৰি দিব দুটা হৈ গ'ল আকৌ আপোনালোকে ইয়াতে কেপচাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আকৌ আপোনালোকে 3 নম্বৰ যিটো অপশ্যন হয় সেইটো আপোনালোকে ইয়াতে ল'ব চব দেখিবলৈ পাইছে 1 to 10 লৈকে মই গোটেইখিনি ইয়াতে ফটো তুলি লৈছোঁ লৈ মই এটা PDFৰ আণ্ডাৰত থাকিব তো আপোনালোকে দেখিবলৈ পাইছে ইয়াতে PDF অপশ্যন আছে মানে এইটো হ'ল PDFৰ ফাইল তাৰপিছত আপোনালোকে ইয়াতে যিখিনি দেখিবলৈ পাইছে ইয়াতে নাম যিটো লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আকৌ সেম পদ্ধতিত আপোনালোকৰ এটা নামটো আহি যাব সেম আপোনালোকক মই যেনেকৈ কৈছোঁ ৰেজিষ্ট্ৰেশ্যন নাম বুলি লিখিব তাৰপিছত অ'কে কৰি দিছোঁ দিয়াৰ পিছত এইটো PDF এনেকৈ হৈ গ'ল হোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে শ্বেয়াৰ অপশ্যন এটা আছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে শ্বেয়াৰ PDF বুলি এটা অপশ্যন আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে শ্বেয়াৰ অপশ্যনত আকৌ ক্লিক কৰিব তাৰপিছত আপোনালোকে কি কৰিব ছেভ টু লোকেল যিটো অপশ্যন আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব তো আপোনালোকৰ যিটো ফাইল সেইটো ফাইল আপোনালোকৰ ইয়াতে ছেভ হৈ গৈছে ইণ্টাৰনেল ষ্ট'ৰেজ যাব তাৰপিছত ইয়াতে আপোনালোকে কেম স্কেনাৰ যিটো আছে এটা দেখিবলৈ পাইছে ইয়াতে আহি গৈছে তলত আপোনালোকৰ যিটো
PDF ইয়াতে আহি গৈছে তো ইয়াতে আমি ক্লিক কৰাৰ পিছত গোটেইখিনি PDF ইয়াতে চাব পাম তো এইটো হৈ গ'ল আপোনালোকৰ সেকেন্ড কেম স্ক্যানাৰ তো নেক্সট মই আপোনালোকক দেখাম হেতু হ'ল অনলাইন সো অনলাইনত কেনেকুৱা আপোনালোকে এৰেঞ্জ কৰি ফটোখানি মাৰি ল'ব লাগিব সো মই ফটোকিটা মাৰি ল'ম লোৱাৰ পিছত আপোনালোকে অনলাইনত যাব লাগিব সো কেনেকৈ যায় মই দেখাই দি আছোঁ তো প্ৰথমতে ক্ৰমত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে টাইপ কৰিব লাগিব অনলাইন টু PDF বুলি ইয়াতে টাইপ কৰিব টু PDF আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াতে প্ৰথম যেটো আপোনাৰ লিংক আহিব ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব গৈছে এইটো এটা পেজ আহি গৈছে তাৰপিছত আপোনালোকে এইটো ডেস্কটপ মুড কৰি ল'ব লোৱাৰ পিছত আপোনালোকে দেখিব গৈছে সিলেক্ট ফাইল বুলি যেটো অপচন আহিছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এটা ফাইল এটা আহি যাব অহাৰ পিছত আপোনালোকে দেখিব গৈছে মই ইয়াতে ইমেজ কৰি লৈছোঁ তাৰপিছত কেমেৰা কৰি লৈছোঁ কেমেৰাত মই ফটো তুলিছোঁ তো আপোনালোকৰ প্ৰথম যেটো আপোনালোকৰ ফটো হ'ব দেখিব গৈছে ইয়াতে 1 নম্বৰ ফটো 1 পেজ এইটো মই লৈ লৈছোঁ তাৰপিছত ইয়াতে অটোমেটিক্যালি ইয়াতে আপোনালোকৰ আপলোড হৈ গৈছে তাৰপিছত আপোনালোকে নেক্সট যেটো অপচন আছে ইয়াতে ব্ৰাউজাৰ বুলি ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত নেক্সট যেটো ফটো আপোনালোকে আকৌ এটা ফাইলত আহিব 2 নম্বৰ ফটোটো আপোনালোকে ইয়াৰ পৰা লৈ ল'ব তাৰপিছত আকৌ 2 নম্বৰ পেজটো ইয়াতে অটোমেটিক্যালি লোড হৈ গৈছে তাৰপিছত আপোনালোকে আকৌ ব্ৰাউজাৰ তাৰপিছত আপোনালোকে আকৌ ব্ৰাউজাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত সেম আপোনালোকে 3 নম্বৰটো লৈ ল'ব তো এনেকৈ আপোনালোকে 10টাটো লৈ ল'ব লৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে কনভাৰ্ট যেটো অপচন আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে লোডিং লৈ আছে সো আপোনালোকে দেখিলে পাইছে ইয়াতে গোটেইখিনি বস্তু হৈ গৈছে তো দেখিলে পাইছে তলত আপোনালোকৰ যে ফাইল এতিয়াতে আপলোড ডাউনলোড হৈ গৈছে ইন্টাৰনেট ষ্টৰেজত আৰু ডাউনলোড গৈছো সো দেখিলে পাইছে ডাউনলোডত মই ইয়াতে পাই গৈছো এইটো হ'ল ফাইল তো এই ফাইলত মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত আপোনালোকে যেটো ফাইল এটো ইয়াতে চাবলৈ পাব তো দেখিলে পাব ইয়াতে ফাইলটো আহি গৈছে সো দেখিলে পাইছে ফাইলটো এনেকৈ আহি গৈছে তো ইয়াতে এটা প্ৰবলেম কি অনলাইনত আপনি যদি আপোনাৰ ফটো মাৰা যদি অলপ প্ৰবলেম হয় আপনি যি এৰেঞ্জত ফটো মাৰিব সেই টাইপতে আপোনাৰ আহিব আৰু যদি কিবা কোৱেশ্চন থাকে দিলে আপোনালোকে গম পাইছে মোৰ WhatsApp গ্ৰুপ আছে তো তাতে আপোনালোকে জয়েন হওক হৈ মোক কোৱেশ্চন কৰক তারপর গোটেইখিনি মই গ্ৰুপত আপোনালোকক ইনফৰমেশ্যন দিম আৰু লগতে ভিডিঅ' বনাম তো আপোনালোকক আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সহায় কৰিব পাৰিছে বুলি যদি সহায় কৰিছে তেতিয়াহ'লে প্লিজ আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কাষত থকা যদি বেল আইকন আছে সেইটো ক্লিক কৰি দিব যদি ক্লিক নকৰে তেতিয়াহ'লে কেনেকৈ গম পাব যে মই কিবা এটা ভিডিঅ' দিছোঁ সব আপোনালোকক আজিলৈ এৰিলোঁ ভিডিঅ' দিছোঁ বাবে অশেষ ধন্যবাদ।